আজি মই আপোনালোকৰ মাজত আহিছোঁ এটা নতুন ৰেচিপিৰ সৈতে। ৰেচিপিটো হৈছে পাটিচাপ্টা পিঠা। পাটিচাপ্টা পিঠা হৈছে বেংগলীসকলৰ ট্ৰেডিশ্যনেল পিঠা। আহকচোন সেই পিঠাটো কেনেকৈ বনাই আমি চাওঁ। এয়া মই লৈছোঁ, যিকোনো আপোনালোকে ভাত খোৱা চাউলৰ পিঠাগুড়ি ল'ব 1 কাপ। কফি কাপটোত মই 1 কাপ লৈছোঁ। সেই একেটা কাপৰে মই আধা কাপ ময়দা লৈছোঁ। ময়দাটো এয়া মই দি দিছোঁ। এতিয়া মই চুজি 2 চামুচ দিম। আপোনালোকে বেছিকৈও দিব পাৰে, আধা কাপ মানো দিব পাৰে, মই 2 চামুচ দিম। এতিয়া 1 চিকুটমান আমি নিমখ দিম যাতে মিঠাৰ বেলেঞ্চটো আনে। তাৰপিছত দিম চেনি 2 চামুচ। এয়া চেনি 2 চামুচ আমি দি দিছোঁ। এতিয়া মই গাখীৰ 1 কাপ লৈছোঁ। আপোনালোকে পানীও ইউজ কৰিব পাৰে, সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। গাখীৰটো কমাই কমাই দিব। এনেদৰে আমি বেটাৰটো বনাই ল'ম। পানী গাখীৰ একেবাৰে ঢালি নিদিব, কম কমকৈ ঢালিব। এতিয়া অলপ এনেদৰে ফেটিম। ফেটি পেলাই অলপ সময় ঢাকনা দি ঢাকি ৰাখি দিম। বেটাৰটো মোৰ তৈয়াৰ হৈ গৈছে, এয়া আপোনালোকে চাওক, দেখিছে নহয়? এইটো জোখত ৰাখি দিব। তাৰপিছত মই অকণমান ঢাকনা এখন দি দিম। ঢাকনাখন দি অলপ সময় ৰাখিব। বস্তুটো আপোনালোকে যিমান ফেটে তিমান বস্তুটো ছফ্ট হ'ব, সেইকাৰণে অলপ ফেটি পেলাই এনেদৰে ৰাখি দিব। অথনি বনাই লোৱা যিটো বেটাৰ আছিলে সেইটোত এতিয়া মই অকণমান ফুড কালাৰ দিম যাতে অলপ পিংক পিংক হয়। মই অলপ ইউজ কৰিম, যিহেতু মোৰ কালাৰটো ৰেড আছিলে। ফুড কালাৰটো কমকৈ ইউজ কৰিলে তেতিয়া পিংকি হ'ব অলপ। আমি দেখিবৰ ধুনীয়া হ'বৰ কাৰণেহে এইটো কালাৰ ইউজ কৰিছোঁ। এয়া চাওক, খুব ধুনীয়া কালাৰ এটা ফুটি উঠিছে, একদম লাইট পিংক কালাৰ। এয়া মই পনীৰ লৈছোঁ। পনীৰখিনি মই ভাঙি লৈছোঁ এখন প্লেটত। তাৰপিছত মই অলপ পাউডাৰ গাখীৰ দি দিম। দি দিছোঁ পাউডাৰ গাখীৰ। তাৰপিছত দিম চেনি। চেনিটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। এতিয়া এই পনীৰখিনি মই কেৰাহী এটা গৰম কৰি কেৰাহীটোত মই অলপ ঘিউ দি পনীৰখিনি ভাজি ল'ম। এতিয়া মই পনীৰৰ মিশ্ৰণখিনি কেৰাহীটোত দি দিম। এনেদৰে কেৰাহীটোত দি অকণ ভাজিব। এয়া মোৰ পনীৰটো হৈয়ে গৈছে, অলপ জেপা জেপাকৈ ৰাখিব। ময়ো তেনেদৰে ৰাখিছোঁ। চাওক, জেপা জেপা হৈ আছে, হৈ গৈছে। এতিয়া নমাই দিম, ঠাণ্ডা হ'বলৈ ৰাখিম অলপ টাইম। কেৰাহীখন মই এনেকৈ পাতি ল'লোঁ। পাতি পেলাই অলপ গৰম হ'বলৈ দিলোঁ। দি পেলাই এয়া মই ৰিফাইন দি কটন কাপোৰ এখন দি কেৰাহীখন অকণ মোহাৰি ল'লোঁ। তাৰপিছত মই পিঠাগুড়িৰ যিটো মিশ্ৰণ আছিলে সেইখিনি এনেকৈ এটা এখন দি দিছোঁ। কেৰাহীখন অকণমান পানী পিঠোৱা যেনেকৈ ঘূৰাই, পানী পিঠা এনেকৈ ঘূৰাই দিব। এতিয়া মই পনীৰখিনি ইয়াত দি দিম। মাজত পনীৰখিনি দি ধুনীয়াকৈ পকাই দিম। পনীৰখিনি এনেকৈ হৈ গৈছে। বৰ ধুনীয়া পিংক কালাৰ এটা উঠিছে। বনাব আপোনালোকেও। এয়া হৈ গৈছে, এয়া দেখিছে? এয়া মোৰ পাটিচাপ্টা পিঠা হৈ গৈছে। এয়া খুব ধুনীয়া, বহুত বেছি টেষ্টি হয়। আপোনালোকেও এবাৰ ট্ৰাই কৰিব আৰু ট্ৰাই কৰি মোক কমেণ্ট বক্সত জনাব আপোনালোকে কেনে পালে। লগতে আপোনালোকৰ যদি কিবা ছাজেশ্যন থাকে তেনেহ'লে মোক দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।